খুব সুন্দৰ এটি আবেলিলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো আছিলে যোৱাকালি আবেলিৰ পৰা আৰম্ভ কৰা আৰু আবেলি চিৰাগ আৰু মই চাহ একাপ বনালোঁ আৰু চিৰাগৰ কাৰণে ল'লোঁ গাখীৰ আৰু ধুনীয়াকৈ চাহ একাপ খাই কৰি ল'লোঁ আৰু মিঠাই আছিলে লগতে মই বনোৱা কেক দি পেলাই চাহ এটা অলপ খাই ল'লোঁ আৰু চিৰাগক মাতি আছোঁ আৰু চিৰাগৰ কি হৈছে দুদিনৰ পৰা কিন্তু একদমেই খাবলৈ মন কৰা নাই আৰু মাজে মাজে কিন্তু এইটো হয় আৰু তাৰ মাজতে সন্ধিয়াও হ'ল কাপোৰখিনি ওপৰৰ পৰা আনি লৈ ধূপ চাকি জ্বলাই ল'লোঁ। তাৰ মাজতে চিৰাগৰ পাপাও অফিচৰ পৰা আহি পালেহি আৰু তেওঁ আহোঁতে লৈ আহিছে মাছ আৰু মাছ যিহেতু দুদিনমান মানে খোৱা নাছিলে বুলি একদম মানে মাছ নাখালে মানে নহয়েই যেন ৰাতিয়ে লৈ আহিলে মাছ আৰু আনিলে মানে ঢেকেৰা মাছ আৰু ঢেকেৰা মাছৰ মূৰটো ডাঙৰ বুলি একদম মানে ভিতৰত কিন্তু একোৱেই নাথাকে মছলা কিন্তু আজি ভাবিলোঁ মাছৰ মাথাটো দি পেলাই বনাম মুড়ি ঘণ্ট আৰু তাৰ মাজতে লৈ আহিলে কচু আগদিনাখন বনোৱা কচুটো খাই বহুতেই ভাল পাইছিলে তাৰ কাৰণে কচুও লৈ আহিলে আৰু কচুটো যিহেতু মানে পিছদিনাখন নবনাওঁ বাছি কৰি নথওঁ এনেই থৈ দিলোঁ আৰু মই মানে মাছৰ তৰকাৰী বা মুড়ি ঘণ্ট বনাই ল'লোঁ আৰু কিয় বনাই ল'লোঁ এইখিনি বাৰু কৈ আছোঁ। এয়া জহা চাউল অলপ তিয়াই থলি জহা চাউল দি পেলাই ভাবিলোঁ আজি মুড়ি ঘণ্ট অলপ বনাম বহুত দিনেই হ'ল মানে জহা চাউল দি মুড়ি ঘণ্ট নোখোৱা আৰু এয়া মাছৰ তৰকাৰীখিনি বহাই দিলোঁ একদম চিম্পুলভাৱে মই যেনেকৈ সদায় বনাওঁ ৰেগুলাৰ মছলা ব্যৱহাৰ কৰিয়ে বনাওঁ আৰু বেলেগ তেনেকুৱা মোৰ কোনো স্পেচিয়েল কোনো হেৰি নাথাকে। তেলতে জিৰা ফোৰণ দি পেলাই পিঁয়াজ আৰু বিলাহী দি পেলাই আলুখিনি আগত অলপ হালধি নিমখ দি ভাজি লৈছিলোঁ তাৰপিছতে মই মছলাখিনি দি দিছিলোঁ আৰু পিছা মছলাটো দিওঁতে মই অলপ জলকীয়া পিচিছিলোঁৱেই আজিকালি অলপ এটা দুটামান জলকীয়া পিচি দিওঁ চিৰাকে বাৰু অলপ খাব পাৰে আৰু লগতে গোটা দুটামান জলকীয়াও দি দিছোঁ আৰু মোৰ পাকঘৰৰ লাইটটোৰ কাৰণে চাগে তৰকাৰী ৰংবোৰ আপোনালোকে ধৰিব পাৰিছেনে নাই নাজানো আৰু তাৰ মাজতে এয়া মোৰ মাছৰ তৰকাৰীখিনি হৈ গ'ল। এতিয়া বহাই দিলোঁ মুড়ি ঘণ্ট জিৰা পাঁচফোৰণ জিৰা আৰু শুকান জলকীয়া তেজপাত ফোৰণত দি পেলাই চাউল আগতে আলুখিনি অলপ ভাজি ল'লোঁ হালধি নিমখ দি পেলাই তাৰপিছতে ইয়াতে এতিয়া মছলা মই মানে দি দিম যিখিনি গুড়া মছলা আৰু এইখিনি দি পেলাই তাৰপিছতে আদা আৰু লং ইলাচি দাৰচিনি যিটো এইটো দি পেলাই তাৰপিছতে ভাজি পানীটো দি পেলাই সিজিলে মই মাছৰ মাথাখিনি দি দিম আৰু এয়া মই লগতে কেঁচা জলকীয়া দুটামান দি দিছোঁ আৰু পিছত আৰু ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ আৰু এই ভিডিঅ'টো আছিলে একদম আজি ৰাতিপুৱাৰ আৰু ৰাতিপুৱা কিন্তু জোৰা শালিকা দেখিয়েই কিন্তু মই দিনটো আৰম্ভ কৰিলোঁ। হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ আৰু ৰাতিপুৱা এই পৰিৱেশটোত ওলাই আহিলে কিন্তু মনটোও ভাল লাগে আৰু এই সময়খিনি মোৰ আটাইতকৈ মানে নিজৰ কাৰণে একদম প্ৰিয় সময় আৰু তাৰ পৰা আহি লৈয়ে একদম গা পা ধুই ধূপ চাকি জ্বলাই পাকঘৰত আহি আগতে ব্ৰেকফাষ্টটো বনাই ল'লোঁ আৰু মই যে কৈছোঁ আগদিনাখন তৰকাৰীখিনি বনাই থৈছোঁ কিহৰ কাৰণে বনাই থৈছোঁ যাতে মই ৰাতিপুৱা অলপ সোনকালে হয় আৰু আজি চিৰাগৰ ইউনিভাৰ্চিটিৰ ৰিজাল্ট দিব মানে ৰিজাল্টৰ কাৰণে স্কুলত যাব লাগিব মানে চিৰাগৰ পাপা একদম জোকাই আছে ৰাতিপুৱাৰ পৰা চিৰাগক যে তোৰ আজি ইউনিভাৰ্চিটিৰ ৰিজাল্ট দিব তহঁতে আজি মানে আমাক পেৰেণ্টছক মাতিছে মানে ৰিজাল্ট আনিবলৈ আৰু চিৰাগৰ পাপাৰ কাৰণে আকৌ বনালোঁ কঁঠাল গুটি দি পেলাই মাছ যদিও কালি বনাই থৈছিলোঁ মাছ ভাবিছিলোঁ সোনকালে হ'ব কি ক'ম আৰু মানে যিমানেই সহজভাৱে কৰি থওঁ কাম কিন্তু সেই একেটাই হয় ৰাতিপুৱা আকৌ বনাই ল'লোঁ আৰু তাৰ মাজত খাই কৰি লওঁ আৰু তাৰ মাজতে আহিলে বৰষুণ আৰু চিৰাগৰ কাৰণে ৰোল বনাইছোঁ যদিও ই বোলে এতিয়া নেখায় মানে তাৰ খোৱাৰ মন নাই ক'লোঁ যে 2-3 দিনৰ পৰা খোৱাৰ একদম মন নাই ৰাতিপুৱা চাহ বিস্কুট খাইছিলে ময়ো চাহ বিস্কুট খাই পেলাই মই আৰু এখন ৰুটি খাই ল'লোঁ আৰু এতিয়া যাওঁ চিৰাগৰ ৰিজাল্ট আনিবলৈ আৰু বৰষুণটো কমিলে তাৰ মাজতে চিৰাগৰ পাপা ওলাই মেলি একদম ৰেডি আৰু চিৰাগৰ পাপা থ'বলৈ যাব বুলি আমি একদম লৰালৰি কৰিছিলোঁ প্ৰায় 9:10-15 মানত স্কুল আহি পালোঁহি আৰু যিহেতু 9:30 মানতেই ৰিজাল্ট দিব আৰু এয়া বহুত দিন পিছত স্কুলত আহিলোঁ আৰু স্কুলত আহি পেলাই মানে স্কুলৰ পৰিৱেশটো অলপ বেলেগ দেখিলোঁ নতুন এটা বিল্ডিং মানে বনাইছে আৰু ভালো লাগিছে এইকেইদিনৰ ভিতৰত একদম নতুন মানে হেৰি এটা হৈয়ে গ'ল আজি কি নহওক মানে চিৰাগৰ ৰিজাল্ট কি হ'ল আপোনালোকৰ চিৰাগৰ মুখৰ পৰাই শুনিলে আৰু তাৰ মাজতে আপোনালোকৰ আশীৰ্বাদে এই কিন্তু আজি ভাল ৰিজাল্ট কৰিলে যি কি নহওক এতিয়া তাৰ যে এই যে খাই অহা নাছিলে এতিয়া ভোক লাগিলে তাৰপিছতে তাক লৈ গ'লোঁ এটা হোটেলত আৰু ই খালে পুৰি ভাজি আৰু খাই কৰি এতিয়া আমি আহি পালোঁহি ঘৰ আৰু ঘৰত আহি এয়া বেচিনৰ গতিটো দেখিছেনে যেনেকৈ তেনেকৈ থৈ গৈছিলোঁ আৰু এতিয়া খাই লওঁ বহুত ভোকো লাগিছে আৰু তাৰ মাজত এতিয়া প্ৰায় 2টামান বাজিবলৈ হ'ল আহি পেলাই কিন্তু অলপ ভাগৰ মাৰি লৈছিলোঁ খুব ভাগৰ লাগিছিলে আৰু এতিয়া খাই কৰি
কৰি লওঁ আৰু খোৱা বোৱাৰ পিছতে তাৰপিছতে অকণ শুম। আৰু আজি কিন্তু প্ৰতিটো বস্তু খাবলৈ ভাল হৈছিলে আৰু শেষ পাতত খোৱাৰ কাৰণে মানে মই যে বনোৱা চিৰাগৰ পাপাৰ বাৰ্থডেৰ দিনাখন আনাৰসৰ চাটনিখিনি এইবোৰ অলপ আছিলে লৈ ল'লোঁ আৰু খুব ভাল লাগিছে খাই কৰি। এতিয়া প্ৰায় 2:30মান বাজিবলৈ হ'ল আৰু এতিয়া আকৌ আহিলে বৰষুণ। আজি চাগে গোটেই দিন বৰষুণ দিয়েই থাকিব আৰু ভালেই হ'ল, বতৰটো বহুত ঠাণ্ডা, বহুত গৰম পৰিছিলে আৰু মই ধুনীয়াকৈ খোৱা বোৱা হ'ল আৰু এতিয়া পাকঘৰটো ধুনীয়াকৈ চিজিল কৰি লওঁ আৰু চিজিল কৰি মেলি ল'লোঁ আৰু তাৰ মাজতে কামো অলপ আছে। চেনি আৰু বেচন অনা হ'ল কেইদিনমানেই, মানে কণ্টেইনাৰত ভৰা হোৱা নাই। আজি ভাবিলোঁ ধুনীয়াকৈ এইবোৰ কাটি কৰি কণ্টেইনাৰত ভৰাই লওঁ। আৰু মাইকী মানুহৰ কিন্তু সেইবোৰ বস্তু বহুতেই মানে এটা ডাঙৰ কাম। বস্তু বজাৰ কৰি আনি দিয়ে, কিন্তু বস্তুবোৰ যে জাগামতে যে ভৰাব লাগিব সেইখিনি মোৰেই হয় নে আপোনালোকৰো হয় কমেণ্টত জনাবচোন। মোৰ কিন্তু বস্তুবোৰ কোৱাৰ লগে লগে আনি দিয়ে বা নোকোৱাৰ আগতে বস্তুখিনি নিজে দেখিও যে এইটো লাগিব এইটো লাগিব আনে, কিন্তু মই কিন্তু জাগামতে থ'বলৈ কিন্তু মোৰ 2-3 দিন পিছতে মই থওঁ। আৰু এতিয়া অলপ আছিলে কাৰণে এই বস্তুখিনি আকৌ ফ্ৰিজত থৈ দিলোঁ আৰু মই যিহেতু মানে বেচনটো ফ্ৰিজতে থওঁ। আৰু এয়া ৰুমখিনিও ধুনীয়াকৈ চাফ চিকুণ কৰি ল'লোঁ, ৰাতিপুৱা যিহেতু লৰালৰি আছিলে কৰিব পৰা নাই। আৰু বন্ধুসকল, আপোনালোকে কোনে কি কৰি আছে কমেণ্টত জনাবচোন আৰু দিনটো কেনেকৈ পাৰ কৰিলে এইখিনিও কিন্তু জনাবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ইমান ধৈৰ্য ধৰি চোৱাৰ কাৰণে সকলোকে ধন্যবাদ। এতিয়ালৈ বাই বাই।